আজি ঘোষণা হ'বলগীয়া মেট্ৰিকৰ ফলাফল ছাত্ৰ-ছাত্ৰীসকলে কিদৰে অতি সহজে অনলাইন মাধ্যমেৰে চাব পাৰিব সম্পূৰ্ণকৈ এই ভিডিঅ'টোত দেখুওৱা হৈছে। গতিকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈ চাই থাকিবা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা। ছাত্ৰ-ছাত্ৰীসকল মেট্ৰিকৰ ৰিজাল্ট অতি সহজে চাবলৈ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ তলত যিটো লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰিলে এনে ধৰণৰ এখন পেজ অপেন হ'ব আৰু পেজটো তলফালে স্ক্ৰল কৰিলে ইয়াতে দেখিবা SEBA HSLC ৰিজাল্ট 2021 ক্লিক হিয়াৰ আৰু ইয়াতে ক্লিক কৰিবা আৰু ক্লিক কৰাৰ লগে লগে এনেদৰে ৰিজাল্টস 2021 আহিব। ইয়াৰ পিছত 4টা সংখ্যাৰ ৰুলটো টাইপ কৰিবা, তাৰ পিছত 4টা সংখ্যাৰ নাম্বাৰটো টাইপ কৰিবা। সম্পূৰ্ণকৈ 4টা ডিজিটৰ ৰুল আৰু নাম্বাৰটো টাইপ কৰাৰ পিছত ইয়াতে সাবমিটত ক্লিক কৰিবা আৰু সাবমিটত ক্লিক কৰাৰ লগে লগে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো অতি সহজে চাব পাৰিবা। লগতে তোমালোকলৈ শুভেচ্ছা থাকিল যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰি দেখুৱা আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু তোমালোকৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। ধন্যবাদ।